নমস্কাৰ। কবিতাৰ শিৰোনাম মই এগৰাকী দুৰ্ভগীয়া মাতৃ। কবি প্ৰিন্সি কৰবী। মই এগৰাকী মাতৃয়ে আজি কম, আহা শুন। সেই দিনাৰ পৰা আৰম্ভ কৰোঁ যিদিনা তুমি মোৰ গৰ্ভত থকা বুলি জানিছিলোঁ। সেই দিনটোৰ পৰা 9 মাহ 10 দিনেই বহু যন্ত্ৰণা খায়ো ৰচিছিলোঁ বহু সপোনৰ গাথা। তোমাৰ জন্মদিনৰ দিনা মুখত হাঁহি আৰু চকুত চকুলোৰে ভৰি পৰিছিল তোমাৰ মা আৰু দেউতাৰ মুখ দুখনি। লাহে লাহে তুমি ডাঙৰ হ'লা আৰু আমাৰ সপোনবোৰ তোমাৰ লগত বাঢ়ি যাব ধৰিলে। হঠাৎ এদিন মই স্বামীহাৰা হ'লোঁ আৰু তুমি পিতৃহাৰা হ'লা। তেতিয়া মই তোমাৰ ফালে চায়েই জীয়াই থকাৰ সাহস পালোঁ। এৰা, মই পাহৰি গৈছিলোঁ তুমি যে সঁচাকৈ ডাঙৰ হ'লা আৰু তোমাৰ সময়তকৈ আগতে বৃদ্ধা হোৱা মা যে আজি অৱহেলাৰ কাৰণ হৈ পৰিলোঁ। কেতিয়াবা ভাবোঁ সন্তানহীন হ'লেই ভাল আছিল। অমাৱস্যাৰ এন্ধাৰ ৰাতিৰ পিছতেই পোহৰ হয়। মোৰ পৃথিৱীত যিটো অমাৱস্যা তুমি নমাই আনিলা, জীৱনত কাহানিও পোহৰ নেদেখিম চাগে। তোমাৰ পত্নীলৈ মোৰ কোনো আক্ষেপ নাই, কাৰণ মোৰ নিজৰ সন্তানৰ কাৰণে মই আজি অৱহেলাৰ পাত্ৰ হৈ পৰিলোঁ। ভাবিছিলোঁ সপোনৰ ঘৰটো বনাম, কিন্তু মোৰ যে এতিয়া থাকিবলৈ ঘৰেই নাইকিয়া হ'ল। অভিশাপ জানো কোনোবা মাতৃয়ে দিব পাৰে নিজৰ সন্তানক? এতিয়াও আশীৰ্বাদ ওলায় ভগৱানে তোমাৰ মংগল কৰক। তহঁতৰ সন্তানে যাতে তহঁতৰ পৰা তহঁতৰ থকা ঘৰটো কেতিয়াও কাঢ়ি নলয়। মোৰ মৃত্যুৰ দিন কাষ চাপি আহিছে। ভগৱানলৈ এটাই প্ৰাৰ্থনা, এনেকুৱা সন্তান কোনো মাতৃকেই নিদিয়ে যাতে। সন্তানহীন হোৱাটোৱে সৌভাগ্য, এনেকুৱা পাপী সন্তান জন্ম দিয়াতকৈ। বিদায় জীৱন, বিদায়। ধন্যবাদ।